হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? মোৰ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মোৰ ভিডিঅ'ত দেখাম আপোনালোকক মই কেইদিনমানৰ আগতে ধনিয়া গুটি সিঁচাৰ এটা ভিডিঅ' দিছিলোঁ। সেই ধনিয়াখিনি এতিয়া কিমান ডাঙৰ হৈছে, কেনেধৰণে ডাঙৰ হৈ আছে সেই বিষয়ে আপোনালোকক দেখাম। এয়া চাওক, মোৰ ধনিয়াখিনি কিমান ধুনীয়াকৈ ডাঙৰ দীঘল হৈছে। এইখিনি চাওক, ধনিয়াখিনি কি ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে। ধনিয়াখিনি এইখিনি ধনিয়া দুপাত তিনিপাত হৈছে আৰু এসপ্তাহমানৰ পিছত ইয়াক বিক্ৰী কৰিব পৰা হ'ব বজাৰলৈ নি। বতৰটো বেয়া কাৰণে খুব কমকৈ সিঁচিছোঁ এইখিনি ধনিয়াখিনি। এনেধৰণেই ধনিয়াখিনি ডাঙৰ হৈ আহিছে। পিছত বৰষুণ দিলে কি হয় নাজানো, কিন্তু সিঁচা ধনিয়াখিনি সম্পূৰ্ণকৈ ওলাইছে, খুব সুন্দৰকৈ ওলাই আছে ধনিয়াখিনি। আৰু এতিয়া আকৌ আজি বতৰটো অলপ ৰ'দ দিয়া দেখি, ভাল হোৱা দেখি আকৌ নতুনকৈ সিঁচিবলৈ এয়া ধনিয়া গুটি টোপোলা ৰেডি কৰি থৈছোঁ। এয়া গোবৰ আনি থৈছোঁ বস্তাত ঘৰৰ পৰা, শুকান গোবৰ। আৰু এয়া নতুনকৈ আকৌ এখান্দি ধুনীয়াকৈ কৰি লৈছোঁ, চাহ কৰি লৈছোঁ নতুনকৈ সিঁচিবলৈ। এয়া আকৌ আপোনালোকক দেখাম। মোক অলপ দিনৰ আগতে ওলকবি পুলি ৰুবৰ কাৰণে সিঁচিছিলোঁ ওলকবি। বতৰ বেয়াৰ কাৰণে ইমান ওলকবি পুলিখিনি ঠিক নহ'ল। এইখিনি অলপ হৈছে আৰু ইমান এটা ভাল হোৱা নাই। আৰু 5-6-7 দিনৰ পিছত এই ওলকবিখিনি ৰোপণ কৰিব পৰা হ'ব। ইমান এটা ভাল হোৱা নাই ওলকবিখিনি পুলিখিনি। বৰষুণে আমনি নকৰাহেঁতেন যথেষ্ট পুলি ওলালেহেঁতেন। অলপ বতৰটো বেয়া কাৰণে কমকৈ সিঁচিছোঁ। আৰু এতিয়া ৰ'দটো অলপ দাঙিছে কাৰণে আৰু অলপ ওলকবি পুলি সিঁচা হ'ব। এনেধৰণেকৈ এইডৰা মাটিতে ওলকবি পুলিখিনি ৰোৱা হ'ব। এয়া ট্ৰেক্টৰ আনি সাজু কৰি থৈছোঁ। আজি বা কাইলৈ ইয়াতে হাল বোৱা হ'ব। হাল বাই চাহ কৰি অলপ গোবৰ দি বনবিলাক মৰিবলৈ দিয়াৰ পিছত খান্দি কৰি নতুনকৈ আকৌ ওলকবি পুলি ৰোৱা হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু যদি মোৰ চেনেলটো আপোনালোকৰ ভাল লাগে তেতিয়া এটা ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষলৈ থকা বেল আইকনটো টিপি দিব। তেতিয়া আপোনালোকে মোৰ আগলৈ যিবিলাক ভিডিঅ' মই বনাওঁ সেইবিলাক আপোনালোকে পাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।